চুমি বৰাৰ যিসকলে ৰিল চাই থাকে তাৰ বাহিৰে পৃথিৱীত বেলেগ একো বস্তু আছে তেওঁলোকে চিনি নাপায় মোৰ পঢ়া শুনা আছে মই শিক্ষিত মানুহ মই পৃথিৱীখনক খবৰ ৰাখোঁ भारत के इतिहास का सबसे बड़ा मार्च होने जाने वाला है আপোনাক যদি সেই কথাটো সুধো আপুনি চিনি পায় না আচলতে CJP কি চিনি নাপাম পঢ়া শুনা নাই নেকি মোৰ পঢ়া শুনা আছে মই কেৱল এই চুমি বৰাৰ যিসকলে ৰিল চাই থাকে তাৰ বাহিৰে পৃথিৱীত বেলেগ একো বস্তু আছে তেওঁলোকে চিনি নাপায় মোৰ পঢ়া শুনা আছে মই শিক্ষিত মানুহ মই পৃথিৱীখনক খবৰ ৰাখোঁ মই ৱৰ্ল্ড কাপ ফুটবলত কি হৈছে তাৰো খবৰ ৰাখোঁ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কিবা নতুন কিবা ঘটনা ঘটিছে নেকি তাৰো খবৰ ৰাখোঁ আৰু বিধানসভাত কি চলিলে তাৰো খবৰ ৰাখোঁ আৰু খবৰ ৰাখি মই ভাল পাওঁ আৰু সেইটোৱে কথা মোৰ কাৰণে যন্ত্ৰৰ মন্ত্ৰত এতিয়া যি বিষয়টোলৈ প্ৰতিবাদ হৈ আছে সেই বিষয়টো কিন্তু মোৰ কাৰণে ইম্পৰ্টেণ্ট মই ভাবোঁ ভাৰতবৰ্ষৰ প্ৰতিজন মানুহৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে এতিয়া কক্ৰজ জনপাৰ্টি কি তেওঁলোকৰ বিহাইণ্ডত তেওঁলোকৰ কি উদ্দেশ্য আছে তাৰ ওপৰত মোৰ কোনো ধৰণৰ অধ্যয়ন নাই গতিকে মই মন্তব্য কৰাটো ভুল কথা কিন্তু এটা কথা ঠিক যে তেওঁলোকে উত্থাপন কৰা বিষয়টো সেইটো কিন্তু চিৰিয়াছ কাৰণ আমাৰ শিক্ষা ব্যৱস্থাত আমাৰ পৰীক্ষা ব্যৱস্থাত যিবিলাক খেলি মেলি যোৱা দিনবিলাকত হৈ আছে তাৰ ফলত যিমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস হৈছে আত্মহত্যা পৰ্যন্ত কৰিব লগা হৈছে গতিকে এই বিষয়বিলাক লৈ আমি সকলোৱে মাত মতা উচিত এইকাৰণে মাত মতা উচিত কাইলৈ মোৰ ল'ৰাটোৱে পৰীক্ষা দিব তাৰ ক্ষেত্ৰতো যদি তেনেকুৱা হয় সি যদি এটা বেয়া সিদ্ধান্ত ল'ব লগা হয় জীৱনত তেতিয়াহ'লে মই দেউতাক হিচাপে মই দুখ পাম গতিকে মই মোৰ সন্তানৰ স্বাৰ্থত মই মোৰ চিনাকি মানুহখিনিৰ স্বাৰ্থত মই ভাবোঁ যে এই প্ৰতিবাদটোক সমৰ্থন কৰাটো উচিত আৰু প্ৰতিজন অভিভাৱক প্ৰতিজন ছাত্ৰ ছাত্ৰী প্ৰতিজন শিক্ষক সকলোৱে আচলতে এই প্ৰতিবাদক সমৰ্থন কৰা উচিত এই প্ৰতিবাদৰ গইনালৈ নেপাল বাংলাদেশ সদৃশ পৰিস্থিতি সৃষ্টি কৰিব পৰা এক কাৰ্য চলি আছে বুলিও ক'ব খোজে গতিকে এই ক্ষেত্ৰত কি ক'ব কালি যিটো পৰিস্থিতি হ'ল শিলা বৰ্ষণ তাৰপিছত লাঠি চাৰ্জ কৰিব লগা হ'ল এই গোটেই পৰিস্থিতিটো পৰিৱেশটো কেনেধৰণে আপুনি চাইছে আমি যেতিয়া চাওঁ আমি প্ৰতিটো যেতিয়া এনেকৈ মানুহ সংগঠিত হৈ আন্দোলন কৰে তাত বিভিন্ন ধৰণৰ ইছ্যু বিভিন্ন ধৰণৰ উদ্দেশ্য বিভিন্ন ধৰণৰ চিন্তাৰ মানুহ তাত সোমাই যায় সেয়া কোনেও নহয় বুলি ক'ব নোৱাৰে কিন্তু কথাটো হ'ল যে মানুহবিলাক ছাত্ৰ ছাত্ৰীবিলাকে যে আহি তাত লাঠিৰ কোব খাবৰ কাৰণে যে আহিব লগা পৰিস্থিতিটো হ'ল কিয় এতিয়া কক্ৰজ জনতা পাৰ্টি কিবা নেপাল কৰে বাংলাদেশ কৰে সেইটো সেই নে তেনেকুৱা ধৰণৰ কিবা এটা নেৰেটিভ জবৰদস্তি সৃষ্টি কৰিব কোনোবাই সৃষ্টি কৰিছে সেই বিষয়ত ক'বৰ কাৰণে মই বিশেষজ্ঞ নহয় কিন্তু এটা কথা প্ৰথমতে কিন্তু মই সাধাৰণ মানুহ হিচাপে যদি চাওঁ যে সেই ছাত্ৰ ছাত্ৰীসকলে ইমান দূৰ দূৰণিৰ পৰা আহি লাঠিৰ কোব খাবৰ কাৰণে কিয় তাত থিয় হৈ আছে কিয় তাত আহিব লগা হ'ল আমি সেইটো কথা আমি এবাৰ ভাবি যদি নাচাওঁ তেতিয়াহ'লে গোটেই বিশ্লেষণটো ভুল হৈ থাকিব তেওঁলোকৰ কোনো চখ লগা নাই